নমস্কাৰ এআৰ হেল্প আছাম চেনেলত মই মানসী আপোনালোকক স্বাগতম জনাইছো দৰ্শকসকলে মোৰ খুটত আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু বিগ ব্ৰেকিং নিউজ লৈ আহিছো আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ এআৰ হেল্প আছাম চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব দৰ্শকসকল আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ আৰু বিগ ব্ৰেকিং নিউজটো হৈছে ২০,০০০ টকাকৈ লাভ কৰিব চৰকাৰী ধন চৰকাৰী ঘৰ লাভ কৰা সকলৰ বাবে সুখবৰ পুনৰ লাভ কৰিব ২০,০০০ টকা ২০২২ চনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰা সকললৈ প্ৰদান কৰা হ'ব এই ধন ১,৩০,০০০ কৈ পোৱা হিতাধিকাৰীলৈ এই ধন ৰাখি যোগাযোগ কৰক পঞ্চায়ত প্ৰতিনিধিৰ সৈতে আবেদনকাৰীয়ে জমা দিব লাগিব বেংক একাউণ্ট আধাৰ কাৰ্ড জিঅ'ৰ গ্ৰাহকলৈ ভাল খবৰ জিঅ'ৰ লাখ লাখ গ্ৰাহকে আজিৰ পৰা লাভ কৰিব নতুন বছৰৰ উপহাৰ গুৱাহাটীত মুকলি হ'ব জিঅ' 5G সেৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব জিঅ' 5G নতুন সেৱা অসম সচিবালয়ত আনুষ্ঠানিকভাৱে এই সেৱা মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে জিঅ'ৰ গ্ৰাহকলৈ এই মুহূৰ্তৰ এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো জিঅ'ৰ লাখ লাখ গ্ৰাহকে আজিৰ পৰা লাভ কৰিব নতুন বছৰৰ উপহাৰ গুৱাহাটীত মুকলি হ'ব জিঅ' 5G সেৱা এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে চৰকাৰে দিব ৫০,০০০ টকাৰ লোন কেনেকৈ কৰিব আবেদন জনতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি পদপথৰ বিক্ৰেতালৈ সুখবৰ ব্যৱসায় কৰিবলৈ PM স্বনিধি আঁচনি আঁচনিৰ অধীনত ৩টা কিস্তিত লোন দিব চৰকাৰে পদপথৰ বিক্ৰেতাই প্ৰথমে ২০,০০০ পাছলৈ ল'ব পাৰিব ৫০,০০০ টকাৰ ঋণ ঋণৰ বাবে প্ৰয়োজন নাই কোনো গ্যাৰান্টি দিয়াৰ সময়ত ঋণ পৰিশোধ কৰিলে চৰকাৰে দিব ৰাজ সাহায্য ঋণৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ pmswanidhi.mohua.org.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথিপত্ৰ ফল-মূল পাচলি বিক্ৰেতা ধোৱা নাপিত পান দোকানে কৰিব পাৰিব আবেদন মিছা কথা ক'লে কাণতলীয়া চৰদিম খঙত টিংৰি তোলা মন্ত্ৰী পিছু হাজৰিকা মানুহক গোখালীৰ পৰিৱেশত ৰাখিব নোৱাৰে ১৫ দিনত ঠিক কৰক নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত খঙত ফাটি পৰিল মন্ত্ৰীগৰাকী নিচামুক্তি কেন্দ্ৰৰ অস্বাস্থ্যকৰ পৰিৱেশ দেখি খং উঠিল পিছু হাজৰিকাৰ পাৰ্য মানে নিচামুক্তি কেন্দ্ৰটোত নাই বিচনা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰীক অন কেমেৰা ধমক মন্ত্ৰীগৰাকীৰ মাইক্ৰফাইনেন্সৰ ঋণী মহিলালৈ ডাঙৰ খবৰ তৃতীয় পৰ্যায়ৰ ঋণী মহিলাই ঘৰতে পাব NOC শীঘ্ৰে তৃতীয় পৰ্যায়ৰ ঋণ মাফৰ কাৰ্যসূচী ল'ব চৰকাৰে ঋণী মহিলাৰ ঋণ সম্পূৰ্ণ মাফ কৰি চৰকাৰে বিতৰণ কৰিব NOC হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অনলাইনত কেনেকৈ লাভ কৰিব জাতিৰ প্ৰমাণপত্ৰ অনলাইনত ST SC OBC লোকলৈ জৰুৰী খবৰ মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ আবেদনৰ বাবে লগ ইন কৰক www.rdps.assam.gov.in ত আবেদন কৰিবলৈ কি কি নথিৰ প্ৰয়োজন হ'ব আপোনাৰ আবেদনৰ বাবে লাগিব আবেদনকাৰীৰ ফটো জন্মৰ প্ৰমাণপত্ৰ বা আধাৰ পান এডমিট কাৰ্ড আবেদনৰ বাবে লাগিব বাসস্থানৰ প্ৰমাণপত্ৰ বা ভূমি নথিপত্ৰ বিদ্যুৎ বিল ৰেচন কাৰ্ড যিকোনো প্ৰশ্ন অভিযোগৰ বাবে যোগাযোগ কৰক 180034535574 নম্বৰত